মিখা তোমালোকৰ ক্লাছৰ হ্যান্ডসাম লৰাজন কোন হয় কিয় লাগি তো তাৰ মানে বান্ধৱী এজনীয়ে মোক যোৱাকালি কৈছিলে তোমালোকৰ ক্লাছৰ সবতছে হ্যান্ডসাম লৰাজনে বোলে মোক চাই থাকে বড় একেবাৰে বিশ্ব সুন্দৰী তো আমি বোৰ জেনিবা একোই নহয় হেই কোৱাচোন কোৱা কোন হয় most handsome লৰাজন মেবি থোৰা জানো ইয়াৰ খদাই লেভেল গম পাব ৰবা কি হল নকোৱা কিয় সিদ্ধাৰ্থ সিদ্ধাৰ্থই সবতছে হ্যান্ডসাম কিয়ে হয় সিদ্ধাৰ্থ ওয়াও ইয়েস মজা ৰবা এক্সাইটেড নহবা কিয় নহম ইমান হ্যান্ডসাম কি মোক চাই পিছে এটা কথা জানানে নাই কি কথা তোমাৰ জ্বলন্তি হৈছে সিদ্ধাৰ্থই মোক চাই বুলি তোমাৰ জ্বলন্তি হৈছে নাজানা বুলি ভাবিছা তাৰ গাৰ্লফ্ৰেণ্ড কিমান জনী জানা হা কিমান জনী মানে এজনীতকে বেছি নেকি কিমান কোৱাচোন কোৱা 5 জনী মই চিয়ৰে বাকি নাজানো আৰু যদি কোনবা আছে মই নাজানো 5 জনী মছলা পাইছা গম পালা এইবাৰ সিদ্ধাৰ্থ কি বস্তু মই নাম্বাৰ 6 তাৰ মানে হা কি কৈ আছে ৰে ইবলা নাম্বাৰ 6 মানে মই 6 নাম্বাৰ গাৰ্লফ্ৰেণ্ড হ'ম তাৰ ছি তুমি বিয়া লগা নাই তাৰ অলৰেডি 5 জনী আছে কেনেকৈ তুমি তাৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰিবা তোমাৰ বিয়া নালাগে নে কেনেকৈ পাৰিবা লাজ নালাগে নেকি ইটো আৰু কি লাজৰ কথা এইবিলাক সাধাৰণ বস্তু আজিকালি সবৰে থাকে 4-5 জন মোৰনো কোনসা ফাৰ্ষ্ট বয়ফ্ৰেণ্ড হ'ব সি মোৰ কিমান নাম্বাৰ চলি আছে জানা কিমান নাম্বাৰ 10 হ'ব সব গম পাইছো তোমালোকৰ আৰু শেষ কি হল তাতে এইবিলাক আজিকালি সাধাৰণ কথা তোমাৰ নিচিনা বেহেনজি হৈ থাকিলে হ'ব নেকি This is modern old. These things are normal. Understand? Okay, fine. বুজি পাইছো হ'ব দিয়া তাৰ 6 নম্বৰ গাৰ্লফ্ৰেণ্ড হোৱা তো থাস্তু কিয় নহম ইমান হ্যান্ডসাম লৰা তোমাৰ পিছে জ্বলন্তি লাগিছে নেকি নাই মোক নালাগে বয়ফ্ৰেণ্ড নালাগে নাপাই কোনিও প্ৰপ'জ নকৰে লেকচাৰ দিব আহিছা দান দিব আহিছা মোক কিয় তেতিয়া হলে কিয় এজনো বয়ফ্ৰেণ্ড নাই তোৰ আছে তোমাৰ তোমাক নকও হে কোন হয় তোমাৰ বয়ফ্ৰেণ্ড এতিয়াই নকও পিছত কম তুমি আগতে সিদ্ধাৰ্থৰ লগত হৈ লোৱা তাৰ পিছত মই কম ঠিক আছে হ'বতো হ'ব দিয়া হ'ব চাওচোন কাৰ বয়ফ্ৰেণ্ড বেছি হ্যান্ডসাম হাই ফ্ৰেণ্ডছ আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে এতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাব নাপাহৰিব দেই যাতে আপোনালোকে নটিফিকেশন পাই থাকে বাই